Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অসমত জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা। আপোনালোকে বাৰু কোনে কোনে দীপলিনা ডেকা গান শুনি ভাল পায় মোক এটা কমেন্ট কৰি জনাবচোন। আগতকৈ বিহু অনুষ্ঠান কমিল নেকি অসমত জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ? এই সন্দৰ্ভত দীপলিনা ডেকাই কি ক'লে সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই কয় যে যিটো কামৰ জৰিয়তে মোক ৰাইজে চিনি পালে, ৰাইজে মোক ইমান মৰম দিলে, তাক কিদৰে আগলৈ ভাল কৰিব পাৰোঁ তাক লৈহে মোৰ একমাত্ৰ উদ্দেশ্য। দীপলিনা ডেকা মুখেৰে শুনো আহকচোন দীপলিনা ডেকাই কি ক'লে। এটা সাংঘাতিক প্ৰশ্ন। আচলতে মই এইবোৰ হিচাপ ৰখা মানুহেই নহয়, কমিছেনে বাঢ়িছে নেজানো। মুঠতে মোৰ জীৱনৰ এটাই মতো, মই যিটো কাম কৰিছোঁ, যিটো কামে মোক খুৱাইছে, যিটো কামে মোক পৰিচয় দিছে, যিটো কামে মোক সমাজত এটা স্থান দিছে, সেই কামটোহে মোক সদায় প্ৰতিদিনে কেনেকৈ ভাল কৰিব পাৰোঁ সেইটোহে মোৰ উদ্দেশ্য। বাকী মই প্ৰগ্ৰাম কিমান কৰিছোঁ, বেছি কৰিছোঁ নে কম কৰিছোঁ, সেইটো কেতিয়াও আজিলৈ মনলৈ অহা নাই আৰু আগলৈও নাহে। এই প্ৰশ্ন আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম খানি দিম তোমাৰে দেহত, সপোন আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোণত ভৈৰম তোমাৰে দিথ।